কৰি বলা কবিতাটো আৰু অসমীয়া আলোচনা কৰোঁ। প্ৰথমতে দিছে লেটছ ৰিচাইট দ্য পয়েম, যে কবিতাটো আবৃত্তি কৰোঁ আহা। ৰিচাইট মানে হৈছে আবৃত্তি কৰা। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, সকলো বস্তু উজ্জ্বল আৰু সুন্দৰ বা ধুনীয়া। ব্ৰাইট মানে হৈছে উজ্জ্বল, বিউটিফুল মানে হৈছে ধুনীয়া। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল, সকলো প্ৰাণী ডাঙৰ আৰু সৰু। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, সকলোবোৰ বস্তু জ্ঞানী আৰু আচৰিত। দ্য লৰ্ড গড মেড দেম অল, আৰু এই সকলোবোৰ সৃষ্টি কোনে কৰিছে? ভগৱানে। ইটছ লিটল ফ্লাৱাৰ ডেট অপেনছ, যে প্ৰতিটো সৰু ফুল খোলা। ইটছ লিটল বাৰ্ড ডেট ছিংছ, প্ৰতিটো সৰু চৰাই গান গোৱা। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ, তেওঁ সিহঁতৰ জিলিকি থকা ৰংবোৰ বনাইছিল। হি মেড দেয়াৰ টাইনি উইংছ, সি সিহঁতৰ সৰু সৰু ডেউকাবোৰ বনাইছিল। ইয়াত সি মানে কাৰ কথা কৈছে? প্ৰভু ঈশ্বৰৰ কথা কৈছে। গতিকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।